মালিকে পইচা ললে গুচি গ'ল এতিয়া পইচা খাব নহয় মালিকক ফোন কৰা পইচা আনিবলৈ কোৱা সি পইচা পকেটলৈ গুচি গ'ল আমি বোলে আজি কথা পাইছো বোলে চিনেমা চাবলৈ কি পইচা ক'ব টিকেট ক'বলৈ টটো দিলে কাটিছো চাই পাই গ'ল চিনেমা আজি নহয় আপোনালোকে দেখুৱাব নোৱাৰি তাৰপিছত আমাৰ পইচা ঘূৰাই দিয়ক কিন্তু তেওঁলোকে পইচাটো ঘূৰাই নিদিয়ে এতিয়া আমি কি কৰিম আমি ইমান দূৰৰ পৰা আহিছোঁ কিমান বজাত দৰ্শন দিছিলে 9টা বজাত এতিয়া কেইটা বাজিলে চাওক আপোনালোকে এতিয়া 11টা বাজিব তাৰপিছত কৈছে এতিয়া ৰিফাণ্ড কৰা সময়ত কৈছে এতিয়া ৰিফাণ্ড কৈছে যে আজি প্ৰথম আহিছে বুলি কৈছে চিনেমা চাবলৈ কি কথা ফাল্টু কথা কৈছে নকয় চলাব নোৱাৰো টেকনিকেল প্ৰব্লেম বুলি কৈছে আমি মানি ল'লো টেকনিকেল প্ৰব্লেম কিন্তু আমাৰ যেনেকৈ পইচা দিছোঁ তেনেকৈ মই ৰিফাণ্ড কৰিব অকল মোক নহয় প্ৰত্যেককে দিব লাগিব ন মানে 100টা যদি টিকেট থাকে তাত 75টা মানুহে অনলাইন টিকেট কাটে সেই যেনেকৈ আমাৰ অনলাইনত আমি যেনেকৈ পইচা দি দিওঁ তেনেকৈতো আমাকো তেনেকৈ ৰিফাণ্ড কৰিব লাগে বছ সেইটো কথা এটি অকল কিউআৰটো এটি ফটো মাৰিছে আপোনালোকে নাজানে বুলি কৈছে আমি পঠিয়াব লাগিব কিবা লাগিব কিবা কৈছে অকল কিউআৰ চিনেমাৰ যিটো টিকেটৰ পইচা কিউআৰ যে সেইটো অকল ফটো মাৰিছে ফটো মাৰিলে নহ'ব নহয় আমাক কিউআৰ আপুনি পইচা দি দিয়ক বছ আমি 4টা টিকেট কাঢ়িছোঁ মা দেউতাক আনিছোঁ বুঢ়া বুঢ়ী হৈ গ'ল যেনে তেনে আনিছোঁ ধুনীয়াকৈ চিনেমা দেখুৱাব আনিছোঁ তেনেকৈ নহ'ব নহয় পইচাটো লগাব লাগিব নহয় আচলতে কেইটা বজাত ক'লে কিমানমান বজাত কৈছে চিনেমা আমি 9টা বজাত চাবলৈ আহিছোঁ 9টা বজাত চাবলৈ আহিছোঁ 9টা বজাত গেট মেণ্টে কৈছে যে 9টা বজাত সেইখন তাৰপৰা তলৰ পৰা ওপৰৰ পৰা নামিব 9:30 বজাৰ পৰাহে শ্ব' ষ্টাৰ্ট হ'ব কিন্তু আমি 9টা বজাৰ পৰা আমি চাম বুলি আহিছোঁ আমি আহিছোঁ 8টা বজাত তাৰ পৰা বহুত দূৰৰ পৰা 8টা বজাত আহিছোঁ তাৰপিছত কৈছে 9:30 বজাতে আমাক সোমাব ঠিক আছে আমি সেইটো মানি ল'লোঁ তাৰপিছত আকৌ ভিতৰতো ক'লে যে আমাৰ কিবা টেকনিকেল প্ৰব্লেম চলি আছে আধা ঘণ্টা পিছত ষ্টাৰ্ট কৰিম তাৰপিছত ক'লে কি হেৰি আমি আপোনালোকে কাইণ্ডলি যদি বেয়া নাপায় আমাৰ সোমবাৰৰ আমি শ্ব' ষ্টাৰ্ট কৰিম মানে সোমবাৰৰ শ্ব'টো আপোনালোকে দেখাই দিম আপোনালোকে সেইটো চাব নেকি সেইটো ক'লে নাই সেইটোও নাই এতিয়া ৰিফাণ্ড কৰাৰ কথা কৈছে ৰিফাণ্ডটো ভালকৈ নাই কৰা ৰিফাণ্ডটো অকল কিউআৰটো ফটো মাৰিছে সি কৈছে আমি একো নাজানো আপোনালোকে কি জানে কি কৈছে গোলাঘাটৰ চিনেমা প্ৰথম আহিলে চাওঁৱেই